Hello friends, welcome back to my channel once again. So বহিনৰ মূৰত ব্লগ এটা বনালো মানে সৰু এটা আপোনালোকক লগ পাম বুলি ফেলে সৰুকৈ ব্লগ এটা বনালো মোৰ বনাই থকা ঘৰখন মানে প্লাষ্টাৰ হৈ আছে তো মিস্ত্ৰী বিলাক এইবিলাক ফাৰ্নিচাৰ বিলাক বনাই আছে তো আপোনালোকক আজি তাকে দেখাম বুলি ভাবিলো এইবিলাক মিস্ত্ৰী বনাইছে মানে ডিজাইন বিলাক কেনেকুৱা হৈছে জনাব সকলোবিলাক গ্ৰামাৰী কাঠৰ হয় আমাৰ মিস্ত্ৰীয়ে ধুনীয়াকৈ বনাইছে আৰু এইবিলাক তেওঁলোকে ব্যস্ত এতিয়া বনোৱাত আৰু এইবিলাক ফ্ৰণ্টৰ উইন্ডোৰ ডিজাইন ফুল গ্লাছ হ'ব এইবিলাক সকলোবিলাক গ্ৰামাৰী কাঠৰ নেটৰ পৰা তেওঁলোকক দেখুৱাই দিছো ডিজাইন বিলাক কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব এয়া ফ্ৰণ্ট সাইডৰ উইন্ডোৰ ডিজাইন সাজা ডিজাইন আমাৰ মিস্ত্ৰীটা এটা বাৰ্নিশ কৰি আছে এইবিলাক আৰু ইয়া খিৰকিবিলাক বেক সাইডৰ হাফ গ্লাছৰ হ'ব এইবিলাক প্ৰায় ৰেডি হৈছে ইয়াত গ্লাছ লগাব পৰা হৈ গৈছে আৰু এইটো চেৰি তলত মানে জায়গাখিনি এনে থাকে কাৰণে মই এইটো ইটা কাটি দিছো মানে ইয়াত বস্তুবিলাক ষ্টক কৰিবৰ কাৰণে কিছুমান সৰু সৰু বস্তু বহুতে প্ৰশ্ন কৰে ইগৰ ৰাখিছা বুলি পেলাই সো এইটো হ'ব মানে ষ্ট'ৰ ৰুম নিচিনা হ'ব আৰু এটা দৰ্জা এখন থাকিব এখন বাৰান্দা 16 by 7 ফিটৰ মানে 16 ফুট দীঘল আৰু 7 ফুট বহল ফুলি প্লাষ্টাৰ হৈ গৈছে বাৰান্দাখন তাৰ পিছত এইটো হ'ব আমাৰ মাষ্টাৰ বেডৰুম 22 ফুট বহল আৰু 16 ফুট দীঘল আছে সৰু সৰু ৰুমবিলাক মোৰ পছন্দ নাযায় বাবে ৰুমবিলাক ডাঙৰ ডাঙৰ কৰিছো আপোনালোকেও বনালে ডাঙৰ ডাঙৰ ৰুমৰ বনাব যেহেতু পাকা ঘৰ হয় একেবাৰে কৰা কাম আৰু এইটো ড্ৰয়িং ৰুম হ'ব এইটো আছে 14 ফুট বহল আৰু 16 ফুট দীঘল আৰু এই জোপা মোৰ ঘৰৰ চোতালত থকা মধুৰিআম খুব ভাল লাগে মোৰ এনেকুৱা ফলমূল গছ ওচৰত থাকিলে মানে তো এইবাৰ যাম আমাৰ ঘৰৰ মধুচলৈ আৰু মিস্ত্ৰীতে এইটো লাগি আছে আৰু চাওক এইজোপা নিম গছ আপোনালোকে পাৰিলে নিম গছ ৰুব ওচৰত খুব বায়ু শীতল কৰি ৰাখে মানে ক্লিন কৰি ৰাখে চাওক ডিজাইনবিলাক কেনেকুৱা লাগিছে নেটৰ পৰাই দিছোঁ এইটো মই মিস্ত্ৰীদাহঁতক বনাবৰ কাৰণে আৰু তেওঁলোকে এইটো বনাব চেষ্টা কৰিছে ঘৰটোৰ পিছৰ দৃশ্য এয়া ঘৰটো বহুত কাম বাকী আছে আৰু মোটামুটি খিৰিকী পাল্লাখিনি হৈ আছে আৰু ইফালে আপোনাৰ গ্ৰিলখিনি আছে লগাবৰ কাৰণে প্লাছ আকৌ ৰং চংটো আছেই বাৰু তো সেইদিনা ঘৰটো কমপ্লিট হ'ব সেইদিনাখন আপোনালোকক পুনৰ আন এটা ভিডিঅ'ৰ দেখুৱাবলৈ চেষ্টা কৰিম ভাল লাগিছে আপোনালোকে এটা লাইক দিব আৰু চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে থেংক ইউ